এটা বিৰাট ডাঙৰ কথাটো হৈছে কি মেট্ৰিক পৰীক্ষা লৈ বিৰাট ডাঙৰ একদম ভিডিঅ'টো চাই থাকিব। কথাটো হৈছে কি হ'ল কি মই আছোঁ ঘুমে আমাৰ মায়েৰ আগত কৈ আছে আমাৰ আপি ইংলিছত মেছেজ কৰে আৰু তাহাঁতৰ আপি অসমীয়াত মেছেজ কৰে, কিন্তু ইংলিছত মেছেজ কৰিও ফেল আৰু অসমীয়াত মেছেজ লিখি পেলাইও পাছ। এতিয়া কথাটো হৈছে এতিয়া ভুলটো কাৰ? এতিয়া ইংলিছত মেছেজ লিখি যোনে পঢ়িছে সেইটো শুদ্ধ না অসমীয়াত মেছেজ লিখি পেলাই মেছেজ পঠাই যোনে পঢ়িছে সেইটো শুদ্ধ? এতিয়া কথাটো হৈছে কি শুদ্ধটো আৰু অশুদ্ধটো। এতিয়া ইংলিছত যদি মেছেজ কৰি ফেল কৰিব লাগে আৰু যদি অসমীয়াত মেছেজ লিখি পাছ কৰিব লাগে, তেতিয়া কথাটো কেনে হাল হ'ব? সেইটো হ'ল ডাঙৰ কথা। যে ভুলটো কাৰ? সেইকাৰণে আপোনালোকে চাব অসমীয়াত মেছেজ কৰা আপি, ইংলিছত মেছেজ কৰা আপি কিন্তু কাম নাই, ব্ৰেইনটো গেইছিয়েতো। সেইকাৰণে অসমীয়াত মেছেজ কৰা আপি লাইন মাৰিব, ইংলিছত মেছেজ কৰি যদি লাইন মাৰে নহয় কাম নাই, একদম গেলি গৈছে। মানে ইংলিছত মেছেজ কৰা আপি 3 বছৰ মেট্ৰিক পৰীক্ষা দি পাছ কৰিছে, অসমীয়াত মেছেজ কৰা আপি আগবঢ়াতে পাছ কৰিছে। সেইটো হ'ল ফেল কিয় কৰিলে সেইটো আপোনালোকে ভুল শুদ্ধটো ক'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষত থকা ঘণ্টিটো বজাই দিব।